ভাতকেইটা বনাই হ'ল বাৰু এতিয়া এই কঁঠাল গুটি দিয়া দাইলকণ যে বৰ ভাল লাগে হ'ল বাৰু আজি দেউতাকে খাই ভালেই পাব বাপু দেউতাকে অকণমান কঁকালটো ফোন কৰি লওঁ আজৰি হ'লো যেতিয়া আইঅ কঁকালটো বিষটো বৰকে ধৰেও আজিকালি নোৱাৰিছো আৰু বাবলি মাক ঘৰ কোনোবা আছেনে ঐ ওলাই আছেনে পেলাই আও লাহতীয়ে ইমান চিঞৰিছেনে আজি কিবা হ'ল ইমান চিঞৰি আহিছে আজি গৈছো আৰু বহচোন বহ কিনো কৈ আছে এজনে ভিতৰত ইমানতে আহে বাবলি মা লাহতি ইমান চিঞৰিছ যে ভিতৰলৈ ভিতৰত বহিবলৈ অহা নাই আকৌ দেই মই কথা কেইটামান ক'বলৈ আহিছো কি কথা ইমান খঙত যে জ্বলি পকি আহিছ গোটেইজনী কি খঙত জ্বলি পকি আহিছ ক'বলৈ আহিছ খঙত জ্বলি পকি আহিমেই তহঁতৰ হাঁহখিনিয়ে যিহে অৱস্থা কৰিলে আমাৰ ৰোৱাকেইডৰা তহঁতৰ ৰোৱাডৰা হাঁহে নষ্ট কৰিছে কিন্তু সেয়া আমাৰ হাঁহ বুলি কেনেকৈ গম পালি তই 10 তুমত তহঁতৰ হাঁহ সেইখিনি সেই 40টা 50টা হাঁহ গোটেইকেইটা মেলি দিছ গোটেই পথাৰ আমাৰ পথাৰ কি গোটেই চবৰে পথাৰ তহিলং কৰিছে ঐ আমাৰ 40টা 50টা হাঁহ আছে বুলি তই দেখিছ নেকি হে তোক কোনোবাই ক'লে নেকি কি মোক কোনোবাই ক'ব লাগিছে হা গোটেই যাক হাঁহ তহঁতৰ সেই পিছফালৰ সেই জেওৰাখনেদি ওলাই যায় কি আমাৰ পাছফালে গৈছে বুলি কি গোটেইখিনি আমাৰ হাঁহ হ'ব নেকি হা অকণ মুখখন চম্ভালি কথা কবি নে কোনোবাই কাজিয়া লাগিবলৈ পঠাই দিছে ৰাতিপুৱাতে তোক হা কোনেও মোক কাজিয়া লাগিবলৈ পঠোৱা নাই মোৰ ৰোৱা নষ্ট হৈছে এইটো কাৰণে আহিছো তহঁতৰে হাঁহ হয় পইচা হেৰি তহঁতৰ পইচা নোযোৱা হৈছে বাবলু বাইদেউতাকে চাকৰি কৰি পইচা নোযোৱা হৈছে এইটো কাৰণে হাঁহ পুহিছ হাঁহ বিক্ৰী কৰি পইচা পাম বুলি ভাবিছ ঐ লাহতি তই কিন্তু কথা বেলেগে ফালে টানি নিছ দেই মই কৈ দিছো কিন্তু কথা বেয়া হৈ যাব মোৰ মানুহটোৱে চাকৰি কৰে মোৰ বেছিকে পইচা দৰকাৰ হৈছে মোৰ কথা মই হাঁহ পুহো মোৰ কথা অৱশেষত মুখেৰে সঁচাটো ওলালেতো তহঁতৰে হাঁহ সেইখিনি ঐ লাহতি তোৰ তহঁতৰ ৰোৱাকেইডৰা নষ্ট হোৱাৰ কাৰণে বেয়া লাগিছে নে মোৰ হাঁহখিনি বেছিকে হৈ পিনে মই পইচা পাম বুলি তোৰ হিংসা লাগিছে কচোন ক কি হিংসা লাগিব তোৰ সেই হাঁহকেইটালে মোৰ হিংসা লগা নাই মোৰ 10 তুমত মই হাঁহ পুহিব পাৰোঁ তোতকৈ বেছিকৈ পুহিব পাৰোঁ খালি মই সেই ভাবি থাকোঁ এইবোৰ কথা পথাৰৰ ৰোৱা নষ্ট কৰিব আমুক নষ্ট কৰিব ভাবিহে মই নুপুহোঁ বুজিলি তই অলপ এইখিনি কথা ভালকৈ ক'ব পাৰিলিহেঁতেন এনেকৈ চোতালত ৰাতিপুৱা চিঞৰ বাখৰ কৰি নকলেও হ'লহেঁতেন মোক তই ভিতৰলৈ আহিও কথাখিনি ক'ব পাৰিলিহেঁতেন এতিয়া তাৰমানে লাজ পাইছ তই মই চিঞৰি কৰাৰ কাৰণে চোতালত হাঁহ বান্ধিবি কৈ দিছোঁ কিন্তু মই নহ'লে মই কৈ দিছোঁ আমাৰ সিহঁতৰ দেউতাকক মই ফুৰাদন দিবলৈ কৈ দিছোঁ কাইলৈ ৰাতিপুৱাই হ'ব দে মোৰ হাঁহ আজিপা তহঁতৰ সেই পথাৰলৈ নাযায় আৰু মই বান্ধি থ'ম আৰু কৈ দিছোঁ মই তোৰ পথাৰলৈ সেইফালে হাঁহ নিনোৱেই কেনেবাকৈ গৈছিলে চাগে সেইটোকে ক'বলৈ আহিলি চিঞৰি হ'ব বান্ধি থ'বি আৰু আকৌ এবাৰ যাতে ক'বলগীয়া নহয় আৰু একেবাৰে আকৌ এবাৰ ক'বলৈ নাহোঁ এইবাৰ যাতে তহঁতৰ হাঁহখিনি ঢলকে মৰিব ফুৰাদন দি দিম পাবি বাপেকে লাহতি তই কিন্তু তেনেকুৱা কথা নকবি তই ফুৰাদন দি পিনে হাঁহখিনি মাৰিবি তই কি ভালকৈ জীয়াই থাকিম বুলি ভাবিছ নেকি জীৱ হত্যা মহাপাপ শুনি ল যেনেকৈ কৈছ একদম তই যেন হাঁহ মাংস কুকুৰা মাংস খায়ে পোৱা নাই তহঁতৰ ঘৰত যেন নেমাৰেই সেইবোৰ তেনেকৈ খোৱা আৰু এনেকৈ মৰাৰ লগত বহুত পাৰ্থক্য আছে তইনো কি বুজিবি তই নিজৰ পৰিচয় উদঙাই দিছ আৰু নিজেই ঠিক আছে মোৰ হাঁহখিনি তহঁতৰ কেইডৰা ৰোৱা নষ্ট কৰিলে মই বাৰু তোক বাৰু সেই পইচা দি দিম কিন্তু এটা কথা শুনি ল তহঁতৰ সেই ছাগলীজনী যে তহঁতৰ য'তে ত'তে সেই চৰি পৰা ছাগলীজনী আমাৰ এই ফুলনিৰ ফুলবোৰ খাই যে তহিলং দিয়ে মই তোক তেনেকৈ ক'বলৈ যাওঁ নেকি হা হেৰৌ 200-300 দি মই সেই নাৰ্চাৰীৰ পৰা মই ফুল আনি থওঁ ফুলৰ এই বাৰান্দাৰ বাহিৰত কেতিয়াবা ৰ'দ পাবলৈ থৈ দিওঁ তহঁতৰ ছাগলীজনীয়ে খাই মোক তহিলং কৰে মই তোক তেনেকৈ ক'বলৈ যাওঁ নেকি ঘৰত তোৰ মানুহটোৱে দেখোন স্কুলত চাকৰি কৰে তই তেতিয়াহ'লে কেলৈ ছাগলী পুহিছ তই মোক যে ইমান কথা শুনালি যে হাঁহকেইটা পুহোঁতে অকণমান নিজৰ গাত চিকুটি পিনে কবি বুজিলি লাহতি আৰু পিছত যাতে এনেকৈ বেলেগৰ ঘৰত নকওঁগৈ কৈ দিলোঁ কিন্তু হ'ব বাৰু তই এতিয়া যা ছাগলী বান্ধিবিগৈ আৰু যদি ৰছী নাই মোৰ পৰা লৈ যাবি মোৰ ওচৰত ৰছী আছে শুনিলি যা হ'ব মোৰ কি পইচা নাই বুলি ভাবিছ নেকি মই ভিক্ষাৰী নহয় তোৰ পৰা ৰছী নিবলৈ হ'ব দে যাওঁ হ'ব যা মোক কথা শুনাবলৈ আহে নিজৰখিনি আকৌ নাচাই চাওকচোন বন্ধু বান্ধৱীসকল ৰাতিপুৱা আহি কেনেকৈ খং উঠাই দিছেহি প্ৰেছাৰে উঠিব নেকি মোৰতো গৰম লাগি গৈছেগৈ আজি বাৰু খংনো মই কেলৈ কৰিম মোৰো দুখ বাৰু মোৰ হাঁহখিনি সিহঁতৰ ৰোৱাখিনি নষ্ট কৰিলে হ'ব বাৰু মই এইবাৰৰ পৰা নেমেলোঁ বন্ধু বান্ধৱীসকল মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যদি কোনোবাই নতুনকৈ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আকৌ দেই আৰু কাষতে থকা বেল আইকনটো দবাই দিব তেতিয়াহে মোৰ নতুন ভিডিঅ'বোৰ আপোনালোকে জল্দি পাই থাকিব আজিলৈ আহোঁ দেই পাকঘৰলৈ যাওঁ ভাত দিবলৈ হ'ল